ৰাজ্যত আকৌ জঘন্য ধৰ্ষণকাণ্ড সংঘটিত হৈছে বুধবাৰে নিশা মহানগৰীৰ নিকটৱৰ্তী ক্ষেত্ৰীৰ ধূপগুৰিত এটি 6 বছৰীয়া শিশুক ধৰ্ষণ কৰে পুলক ডেকা নামৰ এটা নৰাধমে নিশাই ক্ষেত্ৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৰ্ষণকাৰী পুলকক পুনৰ ধৰ্ষণকাণ্ড এবাৰ 6 বছৰীয়া শিশু কামনাৰ বলি এবাৰো স্থান মহানগৰীৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত ধূপগুৰিত জোৱানিশা সংঘটিত হল ধৰ্ষণকাণ্ড এটি কণমানি 6 বছৰীয়া শিশু কামনাৰ বলি হয় এটা পাখণ্ডৰ লম্পটটো হৈছে পুলক ডেকা জোৱানিশা শিশুটিৰ মাতৃয়ে পুলক ডেকাৰ ঘৰত নিজ কন্যাক থৈ ডেকাৰ পত্নীৰ সৈতে চিকিৎসালয়লৈ গৈছিল ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পটে ধৰ্ষণ কৰিলে কণমানিজনীক পুলক ডেকা তাত থৈ গৈছিলোঁ কিমান বছৰ হৈছে আপোনাৰ মোৰ ছোৱালীজনী 6 বছৰ চলি আছে ছোৱালীজনীয়ে কৈছে মোক পুলক মামাই এনেকুৱা খুলি দিয়ে বেয়া কাম কৰিছে ধৰিছে নে পুলিচে ধৰিছে মানে এতিয়া মই কি শাস্তি ক'ম আপোনালোকে যিখিনি পাৰে সহায় কৰিব সেইখিনি আৰু চিকিৎসালয়ৰ পৰা ঘূৰি আহি নিজ ঘৰলৈ বুলি শিশুটিক লৈ অহাৰ অৱস্থাত মাতৃক ঘটনা সম্পৰ্কে জনোৱাত সমগ্ৰ ঘটনা পোহৰ লৈ আহে আৰু আৰক্ষীক খবৰ দিয়ে ক্ষেত্ৰী আৰক্ষীয়ে উৰেনিশা অভিযান চলাই পুৱাৰ ভাগত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে লম্পট পুলক ডেকাক মানে আমি 100 ডাইলৰ পৰা খবৰ পালো তাত মানে সৰু 6 বছৰীয়া 6-7 বছৰীয়া ছোৱালীজনী মানে এজন ল'ৰাই তাৰমানে বেয়া কৰ্ম কৰিছে বুলি গম পাইছো ছোৱালীজনী পালোগৈ ছোৱালীজনী মাককো পালো কনফিডেন্সিয়েল তদন্ত কৰি পেলাই গম পাইছো একচুৱেলি এইটো হ'ল ৰেপ কৰাটো হয় তেতিয়া আমি লগে লগে ছোৱালীজনী আমি মেডিকেলৰ কাৰণে ব্যৱস্থা কৰিলো তাৰ যিটো আসামীটোক আমি ধৰাৰ কাৰণে ব্যৱস্থা কৰিলো ৰাজ্যত ইটোৰ পাছত সিটো ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে আৰু সেয়েহে সকলোৱে এতিয়া বিচাৰিছে ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰক ক্ষেত্ৰীৰ পৰা দীপক ডেকা আসাম টক্স।